এতিয়া মই গা ধুই আহিছোঁহে মানে ৰাতিপুৱা এবাৰ ধুলোঁ কিন্তু ইমান গৰম আকৌ এবাৰ ধুই আহিলোঁ মই এতিয়া দুপৰীয়া হৈ গ'ল আৰু ভাত পানীও খালোঁ মই ব্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ আৰু আজি মোৰ কুঁহিৰ পূৰা 2 মাহ কমপ্লিট হৈ গ'ল আৰু আজি হৈছে 24 তাৰিখ আৰু 24 তাৰিখে তাই আজি পূৰা 2 মাহ কমপ্লিট হ'ল আৰু সেইকাৰণে কেইখনমান ফটো উঠাই থৈছোঁ তো আপোনালোকৰ স্ক্ৰীনত মই দেখাই দিম তো কেনেকুৱা হৈছে জনাব কেনেকুৱা মানে আমাৰ ছোৱালীক কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আজি ব্লগটো ইণ্টাৰেষ্টিং হ'ব তো চাই থাকক শেষলৈকে এইজনী চাই আছে মই ভিডিঅ' কৰি আছোঁ তো তাইৰ পৰা খেলাত ব্যস্ত এইজনী হাই দিয়া তাইৰ পৰা একদম মই কথা কৈ আছোঁ তাইৰ পৰা চাই আছে আৰু এতিয়া ব্লগটো শেষলৈকে চাব বুলি আশা গাইজ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আকৌ মানে 9:30 বাজি গ'ল আৰু তেতিয়া ষ্টাৰ্ট কৰাৰ পাছত নকৰিলোৱে আৰু ভাবিছোঁ আজি ভিডিঅ'টো ধুনীয়া বস্তু এটা দেখাওঁ মানে কি আৰু ধুনীয়া চবেই খায় চবেই জানে মানে মই এইটো কাৰণে কৈছিলোঁ যে ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো মই আজিলৈকে মোৰ বিয়া হোৱা 3 বছৰ হ'বহি মই আজিলৈকে ছাগলী মাংস বনোৱা নাই ঘৰতো নবনালোঁ আৰু এতিয়াও বনোৱা নাই কাৰণ কি হাজবেণ্ডেই বনাই খাওঁ আৰু আজি ভাবিছোঁ মই বনাম তো মই বনাওঁনো কেনেকৈ আপোনালোকে চাওক আৰু কেনেকুৱা লাগে জনাব আৰু আপোনালোকে কেনেকৈ বনাই মোক ক'ব মই তেতিয়াহে জানিম আৰু তো এতিয়া ধুনীয়াকৈ মই ফ্ৰিজতে থোৱা আছিল অথনি যিহেতু আনিলোঁ মাংস আৰু এয়া মাংস উলিয়াই লৈছোঁ আৰু বলক এতিয়া আমি বনামগৈ আদা ৰচুন পিচি লৈছোঁ খুন্দনাত আৰু এয়া আলু আৰু এয়া পিঁয়াজ নাজানো আৰু কি হ'ব আৰু এইটো মাংস তো বলক আজি মাংস বনাওঁ তো ইয়াত মিঠাতেল পৰা ঢালি দিওঁ আৰু ফাৰ্ষ্ট টাইম বনাওঁ চাবলৈ মই কেনেকুৱা হয় নাজানো আৰু তো বলক বনাওঁ আৰু ইয়াত এতিয়া চেনি অকণ দিম তেল যিহেতু গৰম হৈ গৈছে আৰু ইয়াত চেনি দিম আৰু এইটো মই হাজবেণ্ডৰ পৰা শিকিছোঁ দেই চেনি দিলে কালাৰ ধুনীয়া হয় আৰু টেষ্টি হয় তো ইয়াত চেনি দিছোঁ পূৰা গলিব লাগিব মানে চেনিটো পূৰা অকণ গলি যাব লাগিব আৰু তাৰপিছত পিঁয়াজখিনি দি দিম আমি আজি খাই ক'ব জানো কি হয় নাজানো আৰু প্ৰথমবাৰ খাচী মাংস বনাইছে বেয়াই কৰি নে ভালে কৰি জানো ভালেই কৰিম মই ভালেই কৰিম জানো আৰু তাই জানিব আৰু আজিলৈকে বনোৱা নাই বাৰু খাচী মাংস ব্ৰইলাৰ চইলাৰ বনাই আজি জানো কি কৰে তেওঁ গৰমত খালি গা দেখিছে নাই পিঁয়াজটো পূৰা ৰঙা হ'ব লাগিব আৰু ৰঙা হোৱালৈকে পূৰা ৰখিব লাগিব এতিয়া আমাৰ ৰঙা হোৱা নাই তো ৰঙা হ'ব লাগিব এয়া পিঁয়াজ পূৰা হৈ গৈছে পূৰা এনেকুৱা হৈ যাব লাগিব মানে মই শিকিছোঁ তেনেকৈ আৰু সেইকাৰণে কৈছোঁ আপোনালোকক আৰু এতিয়া এই মাংসখিনি দি দিম ভাজি আছোঁ আৰু দিছোঁ ভাজা হৈ গ'ল আৰু এতিয়া আদা ৰচুন দি দিম এয়া আলু দিয়া হৈ গ'ল আৰু এয়া মই ঘৰতে পিচি থোৱা শুকান জলকীয়া গুড়ি কৰি থৈছিলোঁ আৰু এয়া অলপ এড কৰি দিয়া হৈছে এইটো হাজবেণ্ডে কৰি দিছে কাৰণ কি মই ছোৱালী উঠিছিল কাৰণে মই অকণমান গুচি আহিছিলোঁ তো আৰু এয়া হৈছে মিট মছলা তাৰপিছত মিট মছলা এড কৰিম বহুত সময় ভজা হোৱাৰ পিছত এয়া পানী দিয়া হৈছে অলপমান পানী দি দিছোঁ বহুত সময় ভজা হ'ল বাৰু 20 মিনিটমান পূৰা ভাজিলোৱে
আৰু তাৰপিছত পানী দিয়া হৈছে, পানী দি ধুনীয়াকৈ লৰাই দিছোঁ। নাজানো আৰু কেনেকুৱা হয়, প্ৰথমবাৰ বনাইছোঁ, তো ভাল হয়নে বেয়া হয় ঠিকেই নাই আৰু। বনাই থাকোঁতে তেওঁতো জানে আৰু হেল্প কৰে আৰু তেওঁ বনোৱাত পূৰা পাকৈত। আৰু ইমান কৈছোঁ কিবা এটা পিন্ধিবলৈ গৰম, পূৰা গৰম একদম সহ্য কৰিব নোৱাৰে। আৰু মাংস অলমষ্ট বনি গৈছে, কেনেকুৱা বনাইছোঁ পূৰা একদম মজা বনি গ'ল। এইটো কোনে ভাল পায়, মইতো একদম বেয়া পাওঁ চৰ্বি। আৰু পানী অকণ লাগিব নেকি দি দে অকণমান ন, জোলটো ভাল লাগেতো। কালি ব্লগটো তেনেকেই শেষ কৰি দিলোঁ আৰু ৰাতি তেনেকৈ খালোঁ আৰু মাংস বহুত ভাল হৈছে বুলি কৈছে। আৰু তো আজি এতিয়া ৰাতিপুৱালে কাম বন কৰি আছোঁ, কাম পূৰা চব হোৱাই নাই। তো আজিলৈ বাই বাই, লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তো বাই বাই।